হেল্ল' গাইছ, সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি দিনটো ঘৰত মানে বহুত কিবা কিবি কৰিলোঁ আৰু আপোনালোকক আজি কিবা এটা বস্তু বনোৱাৰ ভিডিঅ' দিম বুলি কৈছিলোঁ। তো সেইটো বস্তু আজি মই ভিডিঅ'টো নিদিলোঁ, কাৰণ মই আজি নিজে বনাই টেষ্টিং কৰি চালোঁ আৰু সেই কামটো ছাকচেছ হৈছে আৰু তো পাৰিছোঁ, ভবামতে হৈছে কামটো। তো সেই ভিডিঅ'টো মই নেক্সট ঘৰ আহিলে মই ভিডিঅ'টো বস্তুটো বনাই দেখাই দিম আপোনালোকক, তো কি বস্তু হয় আৰু আপোনালোকে নিজে নিজে বনাই ল'ব পাৰিব। তো এতিয়া মই কৈ দিলোঁ কেনেকুৱা কি বস্তু হয়। তো এতিয়া মই যাব ওলাইছোঁ গুৱাহাটী, কাৰণ কৈছিলোঁ যে মামা আজি মেডিকেল গৈছে চেন্নাই। তো মই সেইবাবে ঘৰত যাব লাগিব, মামী অকলে আছে। তো এতিয়া যাব ওলাই লৈছোঁ, কাৰণ জানেইতো মই যোৱাতে মোবাইল মানে গাড়ী চলাই মোবাইল ভিডিঅ' কৰি মই যোৱাটো টান পাওঁ আৰু ভাল নালাগে, এনেকুৱা বহুত ৰিক্সি হৈ যায়। আৰু মোৰ মোবাইলত গাড়ীত কোনো ধৰণৰ ষ্টেণ্ড নাই যে থৈ কিনে ভিডিঅ' হৈ থাকিব। তো মই হাতেৰে ধৰি কিনে কৰিব লাগে। আৰু তো আজি দিনটো বেলেগ হ'ব কাম কৰিম, তো সেই বস্তুটো বনাওঁতে টাইম গ'ল অলপমান। আৰু অলপমান ঘৰত গাছত কেঁচা আম লাগিছিল, তো সেই অলপ আম পাৰিলোঁ। মানে এনেইতো খাব নাপাওঁ আৰু পকিলে বান্দৰে চেচ কৰি দিয়ে, আমাৰ এতিয়া যিয়ে বান্দৰৰ উৎপাত, সেইকাৰণে মই আমকেইটা পাৰি আচাৰ বনাব দি থৈছোঁ মাক। তো আজি ভিডিঅ'টো মই অলপমান দেখাই দিম আৰু যোৱাখিনি। তো আপোনালোকক যাই মামাছে ঘৰতো অলপমান কিবা কিবি এনেই অলপমান দেখাই দিম আৰু যে যাই পোৱালৈকে। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু মই যাওঁ এতিয়া। তো মই পূৰা ড্ৰেছ চেছ কৰি ৰেডি আছোঁ। আৰু আজি ঘৰত দৰ্জা লগোৱাৰ কথা আছিল, কিন্তু দৰ্জা লগোৱা আজি নহ'ল, কাৰণ মিস্ত্ৰী মানে আমাৰ যিকেইখন দৰ্জা বনাব পাৰিছোঁ তো চিম্পুলে হয়, কিন্তু তাৰে মাজত একডাল বিট, মানে সেই বিটটো মানে দোকানত পোৱা নাই, অৰ্ডাৰ দি থৈছে। তো সেই বিটটো আহিলে দৰ্জাখন একেলগে লগাই দিব, কাৰণ দৰ্জাখন লগাই বিটটো মাৰিব অসুবিধা হ'ব নহয়। তো সেইকাৰণে আজি লগোৱা নহ'ল, আৰু মই সেইকাৰণে আজি ৰখিছিলোঁ যে দৰ্জাখন হ'ব বুলি, কিন্তু আজি নহ'ল। তো আৰু কেইদিন লাগে ঠিক নাই হোৱালৈকে। তো বস্তুটো আহিলেই আৰু লগাই দিব, আৰু বাকী বস্তু যোগাৰ হৈ আছে। তো এতিয়া মই যাওঁ আৰু আপোনালোকক দেখাই দি আছোঁ, চাই থাকক। তো আহি পালোঁ মামাছে ঘৰ, আহি পাই মুখ হাত ধুই ল'লোঁ আৰু আছোঁ এনেই বাহিৰত অলপ বহি। তো কি কৰিব, গৰম মানে কি কৰিব, লাইট দিব নোৱাৰি, এনেকুৱা গৰম। তো বাহিৰত একদম বতাহ চতাহ অলপো নাই, একদম বতাহ চতাহ নাইয়ে অলপো। তো ইয়াতে এনেকৈ আৰু বাহিৰত মহ দুনিয়াৰ আছে, এনেকৈ ফেনখন দি লৈ ইয়াত বহি আছোঁ পাকাতে। তো ইয়াৰ এই দেখিছে পাহাৰৰ ওপৰত হয় ঘৰবিলাক। বতৰটো একদম ক'লা কৰিছে আৰু বতৰটো বেয়া, এতিয়া বৰষুণ আহিব চাগে। তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল, আকৌ লগ পাম নেক্সট ভ্লগত। তো আজিলৈ বাই বাই।